9টা বাজিলে আৰু আজি মই ৰাতিৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ আৰু চাই থাকক ভিডিঅ'টোৰ শেষলৈকে আৰু আজি মই কি বনাওঁ আপোনালোকক দেখুৱাই থাকিম আৰু দুটাকৈ ৰেচিপি বনাম আৰু এতিয়া মই বহুত চাহ খাবলৈ মন গৈছে কাপ চাহ খাই লওঁ যিহেতু ঠাণ্ডা এতিয়া চাহকাপ খাই লওঁ আহক কি বনাম চিকেন আৰু ৰুটি চাহ আৰু চাহৰ পানী উতলি আহিছে যিহেতু মই এতিয়া ইয়াতে দিব লাগিব আৰু গিলাচে চাহপাত চুগাৰ সকলো দিয়া আছে এতিয়া উতলি আছে গাইছ বনাই আছোঁ চিকেন চিকেন হৈ আহি আছে আৰু এতিয়া ৰুটি বনাবৰ কাৰণে ৰেডি কৰিছোঁ হাই গাইজ আজি আমাৰ চিকেন বনোৱা হৈ গ'ল আৰু এতিয়া মই অকণমান 2 পিচমান টেষ্ট কৰিম চ' সৰু বাটি এটা লৈছোঁ আৰু 2 পিচমান মই ইয়াতে লৈ ল'ম এতিয়া ধুনীয়া হৈছে কালাৰটো আৰু 1 পিচ আজি ৰুটি আৰু চিকেন খুব সুন্দৰকৈ বনাইছে মই বাৰু অকণমান হেল্প কৰি দিলোঁ বাট মই গোটেই বনোৱা নাই বনোৱা হোৱাৰ পিছত মই এনেও ৰজা হৈ যাওঁ আৰু দেখিছে যিহেতু ঠাণ্ডা বতৰ আজি চিকেন আৰু ৰুটিকে খাই দিওঁ টেষ্ট কৰিলোঁ 1 পিচ সুন্দৰ বনাইছে আৰু আমাৰ এখেতে বনোৱাটো এক্সপাৰ্টেই বাৰু খুব মজাকৈ বনায় আৰু মই মাংস মানে ভাতৰ লগত খোৱাত কৰি এনেকৈ ভাজি খাই অলপ বেছি ভাল পাওঁ জোলৰ ইমান খাব নোৱাৰোঁ ঠাণ্ডা বতৰ আজি মজাটো লৈ লওঁ এটানে ৰুটি বনাই আছে আটা বেলি আছে অকণমান পিছত ৰেডি হৈ যাব এখন টাৱাত বহাই থৈ দিব আৰু আছে মানুহজনে মানুহজন কেনেকুৱা আছে বাৰু চুপাৰ গাইজ এতিয়া আমি খাই লওঁ এয়া চিকেন আৰু ৰুটি আৰু লগত আছে কেঁচা পিঁয়াজ এতিয়া আমি খাই লওঁ আকৌ লগ পাই আছোঁ মৰ্ণিং ফ্ৰেণ্ডছ আজি আকৌ নেক্সট ডে আৰু ৰুমটো দেখিছে খেলি মেলি আজি বহুত দেৰিকৈ উঠা গৈছে 9:30ত বহুতে লেট হৈছে আৰু কালি শুওঁতে অকণমান দেৰি হ'ল এখন মুভি চোৱাৰ বাবে আৰু এতিয়া ভাবিছোঁ গোটেই ৰুমটো চাফ চিকুণ কৰি লওঁ আৰু দুপৰীয়া সাজ বনাই লওঁ এতিয়া মই ব্ৰেকফাষ্ট কৰা হৈ গ'ল আহক তেন্তে এতিয়া সেয়া দেখাইছোঁ মোৰ বাগিচা আৰু এই গোলাপ জল যে মৰি গৈছিলে বাট মই বচাবলৈ চেষ্টা কৰিছোঁ এতিয়া বাচিলে আৰু ফুলিব আৰম্ভ কৰিছে বাৰু এয়া ফুলিলে আপোনালোকক দেখুৱাম কৰি পেলাইছে আৰু সৰু সৰুকৈ থোপা থুপিকৈ ফুলে বহুত ভাল লাগে আৰু এইজোপাটো মৰিহে গৈছে যোৱা বছৰ আনিছিলোঁ এইবছৰ ফুলিছে কোনো কথা নাই এইজোপা জবা বহুত বেয়া হৈ গৈছে মই ইয়াতে হালধি লগাই দিছোঁ আৰু ইয়াত দিছোঁ কণী বাকলি 2 দিন পানীত তিয়াই কি হয় আৰু ইফালে এইজোপাটো ফুলিয়ে থাকে এটা এটাকৈ এইটো মৰহি গৈছে আৰু এইজোপা এইটো ফুলটো কি বেলেগ ৰকমত ফুলি গৈছে দেখোন পাতো ল'ব পৰা নাই আৰু এইটোতো বহুতেই ধুনীয়া লাগে এনেকৈ লম্বা হৈ আহি থাকে এইটো কাইলৈ মই ফেঞ্চি বজাৰৰ পৰা এই বেগটো আনিছোঁ কেনেকুৱা লাগিছে ক'বচোন মোৰ বেগবিলাক বহুত ছিঙি যাই থাকে মেকআপৰ বস্তু ল'লে ছিঙি যায় এবাৰ এইটো আনিছোঁ এইটো কিমান দিন যায় চাই ল'ম একে থাকিলোঁ দুপৰীয়া একো খোৱা নহ'ল এতিয়া ভাবিছোঁ ৰুটি খাম আৰু এওঁ যিহেতু নাহিলে সেইটো কাৰণে আৰু বনোৱা নহ'ল আৰু তেওঁ খালে কেণ্টিনত আৰু ভাবিছোঁ এতিয়া ৰুটি আৰু চব্জি এটা বনাওঁ কি আছে ফ্ৰিজত চাই লওঁ চাওঁ কি আছে মটৰ ভিজাই থোৱা আছিলে এইটোকে বনাম
এইটো ঘুগুনি বনাম বইল আৰু চাই থাকক মই কোনো ধৰণৰ তেল নিদিওঁ ধুই লওঁ এতিয়া ইয়াতে প্ৰেছাৰ কুকাৰটো বহাই দিওঁ আৰু ইয়াতে মই গোটেইখিনি দি দিম পিঁয়াজ নহৰু কেঁচা জলকীয়া মই এইটো বইলে কৰিম আৰু অকণমান মিঠাতেল দিম হালধি এচামুচ দি দিম আৰু এইটো নিমখ সোৱাদ অনুযায়ী একেলগে চেকিব যাম গ্ৰীণ টি খাওঁ মই অলপ ডাইটিঙত থাকোঁ যিহেতু এতিয়া মই গ্ৰীণ টি খাম আৰু ইয়াতে পানী দি অলপ টাইম থৈ দিম গাইছ অকণমান চিকেন আছে এইটো মই ড্ৰাই ফ্ৰাই ভাজি দিম সৰুকৈ কাটি ল'ম পিচ হৈ গৈছে এতিয়া অকণমান জিৰা দিম মই আগতে জিৰা দিয়া নাই কাৰণ চিটি বাজিলে যেতিয়া গুচি যাব ন তেতিয়া ভাল নালাগে কালাৰটো ইমান ধুনীয়া হৈছে দেখিছে এতিয়া দিম মই ধনিয়া পাত এতিয়া মই চিকেনটো ফ্ৰাই কৰিম আৰু ইয়াতে বিলাহী কেঁচা জলকীয়া পিঁয়াজ নহৰু আদা একেলগে কাটি থোৱা আছে আৰু এতিয়া মই দিম ইয়াত শুকান জলকীয়া আৰু তেজপাতা আৰু ইয়াতে এটা ডালচেনি আৰু ইলাচি গোটা জিৰা আৰু এইটো ঘৰতে বনোৱা চিলি এতিয়া এইখিনি একেলগে ঢালি দিম অকণমান চয়া চচ দিছোঁ আৰু এইখিনি অলপ ভাজি হালধি নিমখটো পোৱাৰ অনুযায়ী আৰু অলপ এইটো চিলি চিকেনে হ'ব যায় এতিয়া দিম চিকেন এতিয়া দিম মই অকণমান জিৰা আৰু বেলেগ মছলা নিদিওঁ এই বস্তু মই এতিয়া অকণমান ভাজি থাকিম চিকেনটো হৈ গ'ল এতিয়া ইয়াতে নমাই দিম আৰু ইয়াত মই দি দিছোঁ অকণমান ধনিয়া দেখিছে আৰু কালাৰটো ইমান ধুনীয়া আহিছে এয়া ৰেডি হৈ গৈছে আৰু এতিয়া খাই লওঁ যিহেতু দিনত একো খোৱা নাই ডিনাৰ লাঞ্চ চব হৈ গ'ল আজি ইমানতে সামৰিলোঁ আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' দি থাকিম আৰু চাই থাকিব আপোনালোকে আৰু কমেণ্ট কৰি থাকিব তুমি কিবা ক'বা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাৰ চেনেলটো আপোনালোকে আঁকোৱালি লওক বেলেগ একো নকওঁ তাকে কামনা কৰিম আপোনালোকে যাতে আমাৰ চেনেলটো আঁকোৱালি লয় সেয়ে আৰু চাই থাকক ভিডিঅ' ধন্যবাদ আজিলৈ বাই